ঘন জনবসতিপূৰ্ণ অঞ্চলত স্থাপন কৰা এয়াৰটেল টাৱাৰৰ জেনেৰেটৰৰ শব্দত অতিষ্ঠ ৰাইজ। শব্দ প্ৰদূষণৰ ফলত শিক্ষাত ব্যাঘাত ছাত্ৰ-ছাত্ৰীৰ। নগাঁও জিলাৰ বট্টদুৱাৰ দক্ষিণ বাটমাৰী গাঁৱত অবৈজ্ঞানিক চিন্তাধাৰাৰে স্থাপন কৰা এয়াৰটেল টাৱাৰৰ জেনেৰেটৰৰ শব্দত ডিগ্ৰী খেৰুৱাই পেলাইছে গাঁৱৰ ৰাইজে। বিভাগীয় কৰ্তৃপক্ষৰ অকমান্যতাৰ বাবে ঘন জনবসতিপূৰ্ণ অঞ্চলত স্থাপন কৰা এই এয়াৰটেল টাৱাৰৰ জেনেৰেটৰৰ অতি শব্দই দিনক দিনে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। শব্দ প্ৰদূষণৰ ফলত বৃহত্তৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনাৰ বৃহৎ অসুবিধাৰ সন্মুখীন হৈ আহিছে। উল্লেখ্য যে গাঁৱৰ ৰাইজে টাৱাৰ স্থাপন হোৱা গৰাকীৰ কেইবাবাৰো অভিযোগ কৰিছে যদিও কোনো ফল পোৱা নাই। ৰাইজক হলঠেকত পেলাই নিজস্ব লাভালাভৰ বাবে অতি শব্দত চলাই থকা এই এয়াৰটেল টাৱাৰৰ জেনেৰেটৰ শব্দৰ পৰা উপায় বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে গাঁৱৰ ৰাইজে জিলা প্ৰশাসনৰ ওচৰত ন্যায়ৰ ব্যৱস্থা বিচাৰিছে। জিলা প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে হ'ব লক্ষণীয়। টাৱাৰ যে এয়াৰটেল টাৱাৰটো চলি আছে, এই টাৱাৰটো ৰাইজক বিৰাট অসুবিধা দি আছে। স্কুলীয়া ল'ৰা ছোৱালী স্কুল পঢ়িব নোৱাৰে, বেমাৰী মানুহে ঘৰত ৰক্ষা নাই, গোটাই ৰাতি তেনেকুৱা ভটভটাই আৱাজ হৈয়ে থাকে। আমি নগাঁও জিলা প্ৰশাসনক দাবী জনাই আছোঁ, এই বস্তুটো যে আমাক বন্ধ কৰি দিয়ে। আমি শুবও নোৱাৰোঁ, গোটাই দিন গোটাই ৰাতি এইটো আৱাজ হৈয়ে থাকে। এইটো আৱাজ কমাই নাহে। আমি কেইদিনমানে ক'লোঁ, তেওঁলোকক ক'লোঁ যে এইটো আৱাজটো কমাই দিয়ক। তেওঁলোকে কৈছে আজি কৰিম কালি কৰিম কৈ পেলাই 2 বছৰ ধৰি এনেকুৱা শাস্তি গৈ আছে। যিকেইটা মানুহে বেমাৰী মানুহকেইটা আছে ঘৰত থাকিবলৈ শান্তি নাপায়। এটা ঘৰত যদি কিবা হয় তেনেহ'লে বেলেগ ঘৰৰ পৰা চিঞৰিলে শুনা নাযায়। স্কুলৰ ল'ৰা ছোৱালীৰ বহুত অসুবিধা হৈ আছে, আমি পঢ়িব নোৱাৰোঁ। এনেই লকডাউনত জুৰুলা হৈ আছে পঢ়াৰ কাৰণত, আৰু এই টাৱাৰটো দি পেলাই আমাৰ ল'ৰা ছোৱালী একদম বৰবাদ হৈ গৈছে। আমি দয়ালু মহোদয়ক তেনেকুৱা অনুৰোধ জনাইছোঁ, এই বস্তুটো যাতে আমাক এইটো বন্ধ কৰি দিয়ে। আমাৰ মিচিংটো বন্ধ, শব্দটো বন্ধ কৰি দিব লাগে। শব্দটো বিৰাট জুৰুলা বনাইছে আমাক, শুব নোৱাৰোঁ, আমি ৰাতি ঘুমাব নোৱাৰোঁ। প্ৰশাসন বা CM ছাৰ, আমি অনুৰোধ কৰিছোঁ এই টাৱাৰখনৰ যিটো মেচিন ইমান শব্দ হৈ আছে, মানে আমাৰ এইফালে যিবিলাক ওচৰ চুবুৰীয়া মানুহ আছোঁ, এই মানুহকেইটা যে আমি শান্তিতে শুব নোৱাৰোঁ বা টোপনি দিব নোৱাৰোঁ, ল'ৰা ছোৱালী শিক্ষিত ল'ৰা ছোৱালী পঢ়িব নোৱাৰে, এনেকুৱা এটা অসুবিধা হৈ আছে। আমি এইটোৱে আমি CM ছাৰত অনুৰোধ কৰি আছোঁ যে দয়া কৰি যে আমার এটো বন্ধ করে দিয়ে। এই শব্দ লাগে আমাদের এই রাইজের বহুত একটা অসুবিধা হয়। এই যে আবহাওয়ার পড়াশোনা এইসব টিমনে অসুবিধা হয়। রাত করে মানে ঘুমান মানে সেই একটা বিরাট একটা অসুবিধা হয়। ওখান 10 কেন শব্দ আছে, আরও 2-1 কেন শব্দ পারে রাত করিয়া।